Welcome to my channel. Colorful green light পৰি কাৰখন একেবাৰে গ্ৰীণ হৈ পৰিছে। এয়া নগৰবেৰা। মই আছোঁ এতিয়া কামৰূপ জিলাৰ নগৰবেৰা ৰাস মহোৎসৱস্থলীত। আজি বহুত আগ ধৰি আহিছোঁ কিয়নো আজিৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হৈছে সুকণ্ঠী গায়িকা নাহিদ আফ্ৰিন। কিছু সময়ৰ পিছত ৰাস মহোৎসৱস্থলী জনসমুদ্ৰত পৰিণত হ'ব। থিয় হ'বলৈ ঠাই পোৱা নাযাব। এয়া ব্ৰেক ডান্স। এয়া জাননী। বেছি সাহস নাথাকিলে ইয়াত নুঠাটোৱেই শ্ৰেয়। শিশুসকলে এইবোৰ কৰি বৰ ভাল পায়। শিশুসকলে এনেকুৱা পৰিৱেশ পাব লাগে। মঞ্চত এয়া কোকিলকণ্ঠী গায়িকা মিছ নাহিদ আফ্ৰিন। নমস্কাৰ নগৰবেৰা ৰাইজ, ভালনে আপোনালোকৰ?